প্ৰান্তনুৱে সন্দেহ কৰিলে দৰ্শনাক, আনফালে দাদেকৰ অফিচত জইন কৰিলে প্ৰান্তনুৱে। বন্ধু বান্ধৱীসকল, ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাগ অনুৰাগ ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ বহুতে বেছি ভাল লগা হ'বলৈ গৈ আছে। কিন্তু তাৰ আগতে যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি থাকে। চিৰিয়েলখনৰ শেষতে দেখিবলৈ পাইছিলে দৰ্শনাই যেতিয়া প্ৰান্তনুক ফোন কৰিছিল আৰু তেতিয়াই প্ৰান্তনুৱে খঙত ফোনটো উঠোৱা নাছিল আৰু তাৰ কাৰণে দাদেকে ফোনটো ৰিচিভ কৰিছিল আৰু ফোনটো ৰিচিভ কৰাৰ পিছত এতিয়া দৰ্শনাৰ লগত কথা পাতিছিল আৰু দৰ্শনাক প্ৰান্তনুৱে দি অফিচ জইন কৰিল আৰু সেই ভাল খবৰটো দৰ্শনাক কয় আৰু দৰ্শনাই সেইটো কথা শুনি ভাল পায় বহুত। আৰু লগতে প্ৰান্তনুৱে অফিচ জইন কৰাৰ আনন্দতে দাদেকে সকলোকে অফিচত পাৰ্টি দিয়ে আৰু সেইটো কথা শুনি নয়নাৰ মামেকৰ গা জ্বলে। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব কুণ্ডিলক আজি লগ পাব চিন্ময়, আৰু চিন্ময় লগ পাই কুণ্ডিলৰ লগত কথা পাতিব যে দৰ্শনাহঁতৰ ঘৰখনত এতিয়া সকলোৱে মানি লৈছে, কিন্তু এতিয়া ভাৱনাক দি বুজাব পৰা নাই আৰু ভাৱনাই দিয়ে সেইটো মান্তি হোৱা নাই আৰু সেইটো কথা আজি কুণ্ডিলক ক'ব। আৰু কুণ্ডিলে এতিয়া যিহেতু ভাৱনাই নিজে পচন্দ কৰা নাই আৰু বাৰে বাৰে সেইটো চেষ্টা কৰা দি ভাল নহয় আৰু তাৰ কাৰণে এতিয়া কুণ্ডিলে বাদ দিবলৈ ক'ব। কিন্তু এতিয়া কুণ্ডিলক তেওঁলোকৰ ঘৰলৈ যাই ভাৱনাৰ যিটো ভাৱ আছে কুণ্ডিলৰ ওপৰত আৰু সেইটো নোহোৱা কৰিবলৈ ক'ব আৰু সেইটো নোহোৱা কৰাৰ কাৰণে তেওঁলোকৰ ঘৰলৈ অৰ্থাৎ ভাৱনাহঁতৰ ঘৰলৈ দি কুণ্ডিলে লগ ধৰিবলৈ ভাৱনাক যাব লাগিব। তো সেইটো কথা চিন্ময়ে আজি কুণ্ডিলক কোৱা আপোনালোকে দেখিবলৈ পাব। আনফালে অফিচৰ পৰা ঘৰলৈ আহি দৰ্শনাই আজি মাকক প্ৰান্তনুৰ কথাটো ক'ব আৰু প্ৰান্তনুৱে দি অফিচ জইন কৰিলে আৰু প্ৰান্তনুৱে দি বহুত বেছি সলনি হৈ পৰিল পৰীক্ষাটো দিয়াৰ পিছতে। তো সেইটো কথা ক'ব আৰু মাকৰো এতিয়া ভাল লাগিব আৰু দৰ্শনাৰ লগতে ফোনত কথা পতা নাই প্ৰান্তনুৱে আৰু সেইটো এতিয়া ভাল হ'বনে নহয় আজিৰ খণ্ডটিত সেইটো আপোনালোকে দেখিবলৈ পাব। আৰু লগতে আজি ৰূপমে বৰ্তাকক ৰাস্তাত লগ পাই বৰ্তাকৰ লগত কথা পাতিব মাকহঁতৰ কথা, আৰু লগতে আজি বৰ্তাকৰ লগত কি কথা পাতিব বেলেগ নে এতিয়া অতি সোনকালে মাকহঁতৰ ওচৰলৈ ৰূপমে যাব, তো সেইটো আপোনালোকে আজিৰ খণ্ডটিতেই জানিবলৈ পাব ৰূপমৰ মুখৰ পৰা। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।